গতিকে এই ৰিজাল্টটোলৈ আত্মসন্তুষ্টি নলৈ বা দুখ নকৰি বা সুখ নকৰি দুখ আৰু সুখৰ পৰা আঁতৰি যাতে তেওঁলোকে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষ খুব মনোযোগেৰে পঢ়ে তাৰ বাবে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম। আজি ৰিজাল্টটো দিছে তথাপিও যি আশা কৰিছিলোঁ সেই আশা মই সম্পূৰ্ণকৈ সেই ফল মই সম্পূৰ্ণকৈ পাইছোঁ বুলি ক'ব নোৱাৰোঁ। যদিহে চৰকাৰে আমাৰ এই পৰীক্ষাটো পাতিলেহেঁতেন তেতিয়া হয়তো মই ইয়াতকৈ অলপ বেছি মই ফল দেখুৱাব পাৰিলোহেঁতেন। মই সেইমতে মই কষ্ট কৰিছিলোঁ, কিন্তু কিমান শতাংশ পাইছা? মই 99% পাইছোঁ। কিন্তু মই পৰীক্ষাটো দিবলৈ আমাৰ যিটো বেটছ সেইটো সক্ষম নহ'লোঁ, আৰু সেইটো যিটো সন্তুষ্টি আত্মসন্তুষ্টি সেইটো মই পোৱা নাই। চৰকাৰক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমাৰ যিটো হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী যিকেইটা বেটছ আছিলে সেই বেটছকেইটাৰ শিক্ষাৰ্থীসকলক লৈ যাতে তেওঁলোকে হেতালি নেখেলে। তেওঁলোকে যিহেতু নিৰ্বাচন পাতি গৈছে, যদিহে অলপ সময় আগতে নিৰ্বাচন অনুষ্ঠিত নকৰি যদি আমাৰ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো যদি অনুষ্ঠিত কৰিলেহেঁতেন তেন্তে হয়তো সুকলমে এই পৰীক্ষাটো হ'ব পাৰিলেহেঁতেন, আৰু আমাৰো নিজৰ এটা সন্তুষ্টি হ'লহেঁতেন। আমি যিয়ে নম্বৰ নাপাওঁ কিন্তু এইটো পৰীক্ষাটো দি আমি সন্তুষ্টি লাভ কৰিলোহেঁতেন। এইটোতো আমি পাইছোঁ আমাৰ এইটো প্ৰি টেষ্টৰ মাৰ্ক আৰু নৱম মানৰ পৰা দশম মানলৈ যি মাৰ্ক পাইছিলোঁ তাৰ ওপৰতে দি আমাৰ নিজৰ মাৰ্ক দি এই ৰিজাল্টটো দিছে। তথাপিও যিটো পৰীক্ষা দি আমি পালোহেঁতেন সেইটো হয়তো আৰু অলপ বেছি সন্তুষ্ট। আজি সফল নাই হোৱা। কেই ঘণ্টা পঢ়িছিলা আৰু কি হোৱাৰ সপোন দেখিছা? কেইঘণ্টা পঢ়িছিলোঁ মানে মই নিজে চেষ্টা কৰিছিলোঁ। মই পঢ়াৰ সময়ত মই অধ্যয়নতে মই ব্যস্ত হৈ থাকোঁ। নিৰ্দিষ্ট কোনো সময় লৈ পেলাই মই পঢ়া নাছিলোঁ। দিনটোত চেষ্টা কৰিছিলোঁ যাতে গোটেইকেইটা ছাবজেক্ট মই এবাৰ হ'লেও মই পঢ়িব পাৰোঁ। তেনেকৈ মই পঢ়িছিলোঁ আৰু ভৱিষ্যতে এজন ভাল মানুহ হ'ব বিচাৰোঁ। নিজৰ ওপৰত নিজে নিজৰ কাৰণে কৰিব বিচাৰোঁ, এজন ভাল নাগৰিক। এতিয়া আমাৰ স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকী জানি বুজিয়ে আমাক চবকে ফেল কৰাই দিছে, আৰু যোনে অলপ মানে মনটো বাইদেউক হেৰি কৰিছে সেহেঁতিকেইটা পাছ কৰাই দিলে ভালকৈ। আৰু ৰিচাৰ্ড হাজৰিকা মানে যিটো ষ্টুডেণ্ট আছে সি মানে অসমীয়াটো আপোনাৰ ৰিডিঙো দিব না, সি কেনেকৈ পাছ কৰি গ'ল? আমি যে ফেল কৰি গ'লোঁ সি নাজানাটো কি কাৰণে পাছ কৰি গ'ল? আমাক সেইটোৱে লাগে, সি কেনেকৈ পাছ কৰিলে? যিটো গাধ সম্ভৱ সেইটো চাগে মাহঁতে ঘুচ চুচ দিলে সেইটো কাৰণে পাছ কৰি গ'ল। যিটো লিখিব নাজানে, যদি ৰিডিং এটা দিব নাজানে, নিজৰ ভাষা অসমীয়াতে নাজানে। আমাৰ এতিয়া খালি পৰীক্ষা লগা পৰীক্ষা ৰিচাৰ্ড হাজৰিকা বহিব লাগিব, সি কেনেকৈ পাছ কৰে সেইটোও চাম। ষ্টুডেণ্টে এবাৰ মানে মেট্ৰিক দিছে, তাৰে 8টা পাছ কৰাইছে আৰু বাকীখিনি ফেল কৰাই দিছে। মানে ৰিচাৰ্ডৰ কাৰণে কিবা পইচা দিব দিছে, সি অসমীয়া এটা পঢ়িবলৈ নোৱাৰে, সি কেনেকৈ পাছ কৰিব? আমাৰ এটা বিচাৰ আছে আমি 3rd ডিভিজন হ'লেও যাম। আমি ফেল কৰি গ'লে সি কিয় পাছ কৰে? সি অসমীয়া এটা পঢ়িবলৈ নোৱাৰে। চেনিমাই বৰা ৰিচাৰ্ডে যদি সঁচাকৈ পাছ কৰিছে তাৰ পাৰ্চেণ্টেজ দেখাওক, তাক কিমান নম্বৰ পাইছে? আমাক ন্যায় লাগে। আমিতো পৰীক্ষা দিবৰ কাৰণে চব সাজু হৈ আছিলোঁ যে ভালকৈ আমি প্ৰিপেয়াৰ কৰিছোঁ যে আমি ভাল ৰিজাল্ট এটা কৰিম যিয়ে নহওক। কিন্তু বাইদেউহঁতে এইটো কাম কিয় কৰিলে? কম নম্বৰ দি আমাক এইটো এবাৰ ৰখাই দিলে। আমিতো বহুতে চেষ্টা কৰিছোঁ যে ভাল ৰিজাল্ট কৰিম, আগৰ নম্বৰখিনিৰ ওপৰত ডিপেণ্ড কৰিছে। আগতে আমি অলপ বেয়াওতো থাকিব পাৰোঁ যে এতিয়া ভাল হৈছোঁ, সেইটো নহয়। আমাক এইটো কাম কি কাৰণে কৰিলে? আমাৰ পুৰা কনফিডেঞ্চ আছিলে যে আমি পাছ কৰিম বুলি, কিন্তু আমাক পাছ কৰাই নিদিয়ে। কিন্তু এই ৰিচাৰ্ড নামৰ ল'ৰাটোৱে যিটোৱে একো ভালকৈ অসমীয়া শব্দটোৱে ক'বলৈ নাজানে, ভালকৈ ৰিডিং দিবলৈ নাজানে, তাক পাছ কৰাই দিছে। এতিয়া মুঠতে তাক কেনেকৈ পাছ কৰাইছে আমাক সেইটো লাগে, আৰু আমাক ন্যায় লাগে। এইটোৱে তোমালোকৰ কৈছে যে পুৰণা যি নম্বৰ মূল্যায়নৰ ওপৰত তোমালোকৰ ফলাফল ঘোষণা কৰিছে। পূৰ্বতে সেই ল'ৰাটো খুব উন্নত আছিল নেকি তোমাৰ? নাই। সি ক্লাছ 9ত নাম লগাইছে, অহাৰ পৰা সি পাছ কৰা মাৰ্ক তেনেকৈ পোৱাই নাই। সি ফেলে কৰি গৈছে, তাৰ হেৰিও চাব পাৰে নম্বৰখিনি। আমাৰ কি হৈছে মানে আমাক ফেল কৰি দিছে, আমাৰ বাতিল কৰিছে পৰীক্ষাবোৰ। বাতিল কৰাৰ পাছত আমাক কেনেকৈ ফেল কৰিলোঁ? বাতিল কৰা আমাৰ চবে পাছ হোৱা, চবে পাছ নহয়, কিন্তু আমাক বাতিল কৰিছে, আমি ফেল কৰিছোঁ। আমি কোনোবাই আমাৰ চাই নাম্বাৰ কম পাইছে।
তুমি পাছ কৰিছে আৰু আমি ফেল কৰিছোঁ কোনোবাই না 3টা ছাবজেক্টত 9ত দিছে 3টা ছাবজেক্টত পৰীক্ষা নাই দে তেওঁলোকে পাছ কৰিছে ফাৰ্ষ্ট ডিভিজন আমি কিয় ফেল কৰিলোঁ তেনে আমিতো পৰীক্ষা পুৰাই দিছিলোঁ আৰু আমাক ফেল কৰি দিছে আৰু কিয় আমি নামানিম কিয় কাৰণে আমাক পাছ কৰি দিব লাগিবই আমি কিয় কৰিম বাৰে বাৰে আমাক নাম লগাব পইচা নাই মোৰ দেউতা নাই মোৰ দেউতা ঢুকাইছে মই কেনেকৈ পইচা পাম আৰু মোৰ মায়ে ক'ত পাব মোক সেইখিনি মোক লাগিব মোক পাছ কৰি মুঠিবোৰ দিব লাগিব আমাৰ চবকে এই বিষয়ত এটা নিয়ম বনাইছে যে এই বিষয়ত তুমি আপত্তি দৰ্শাব পাৰিবি শিক্ষা বিভাগৰ জৰিয়তে এখন কমিটি গঠন কৰি দিছে বঙাইগাঁও জিলাই এখন কমিটি গঠন কৰি দিছে যে তুমি আপত্তি দৰ্শাব লাগিব যে মোৰ ৰিজাল্টটো আৰু চিৰাং ডিষ্ট্ৰিক্টত চবকে পাছ কৰি দিছে এজনৰ ফেল নাই আৰু আমাৰ এই বিদ্যাবোৰত বঙাইগাঁও ডিষ্ট্ৰিক্ট বিদ্যাবোৰত আমাৰ চব মানে 82জনে পাছ কৰিছে আৰু চবে ফেল কৰিছে কিমানজন ষ্টুডেণ্টে ফেল কৰিছে ইমানজনে 82 পাছ কৰিছে আৰু তাতে 80 কোটি টোটেল 176 জনৰ ভিতৰত 82 আমি এইটোৱে বিচাৰোঁ যে আমাৰ যিহেতু এক্সাম বাতিল কৰা হৈছে গতিকে বাতিল কৰা এক্সামত পাছ ফেল এইটো কেনেধৰণৰ কথা মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু ৰণজ পেগু ছাৰক এইটো সুধিব বিচাৰোঁ যে যিহেতু আমাৰ এক্সাম বাতিল কৰা হৈছে গতিকে তেনেস্থলত আপোনালোকে পাছ ফেলৰ নিয়ম দিছে আৰু মোৰ ফ্ৰেণ্ডে কৈছে অলৰেডি যে বাসুগাঁৱত চিৰাং ডিষ্ট্ৰিক্টত ISA অৰ্ডাৰ কৰিছে যে সকলোকে পাছ কৰাই দিব লাগে কিন্তু বঙাইগাঁও ডিষ্ট্ৰিক্টত সেইটো কিয় দিয়া নাই সেই অৰ্ডাৰটো কিয় দিয়া নাই আমাৰ ইয়াত বোলে 9ৰ পৰা মাৰ্কছটো লৈছে 9ৰ পৰা যদি মাৰ্কছটো লৈছে 9ত যদি আমাৰ বেয়া আছিল তাহলে আমাক 10ত কিয় উঠাব দিল আমাক কিয় একচেপ্ট কৰিল 10ত সিটাই আমাক লাগে আৰু 9ত যদি আমাৰ বেয়াই আছিল আমি 10ত আহি আমাৰ ভাল জোৰ দিছোঁ আমি টিউশ্যন লৈছোঁ 6টা টিউশ্যন লৈছোঁ এলা আমাক এনেকা কৰিল আমি